हाय फ्रेंड्स, जिंदू माइना ब्लगলৈ স্বাগতম জনাইছো। আজি আমি যাব ওলাইছো মাৰ ঘৰলৈ। তাত ফাংচন আছে, আমাৰ নিকিয়ে নাচিব। এয়া মানুহজন নিকি আৰু এটো আয়ু। বাই বাই, হাই। তাৰপিছত যাম মাৰ ঘৰলৈ। তাৰপিছত দাদা ঘৰত আজি ভাত খোৱা নিমন্ত্ৰণ আছে, তাত যাম। আকৌ বৰমাহঁতৰ ঘৰতো যাম, দেখাই থাকিম, আপোনালোকক চাই থাকিব। আমি এতিয়া প্ৰথম বজাৰ আহিছো ছোৱালীৰ কাৰণে গামখাৰু কিনিবলৈ। গামখাৰু এযোৰ আছিলে বাৰু আগৰে, তাই এতিয়া সৰু হ'ল। গামখাৰুযোৰ এতিয়া ডাঙৰকে এযোৰ লাগে, সেইবাবে এযোৰ কিনিব আহিছো। তাকে চাওঁচোন। আমি আহি এতিয়া বজাৰ পালোহি। এয়া এতিয়া ৰাতি 8টামান বাজিছে। এই দোকান এখন খোলা আছে বাৰু, তাত আছে নে নাই চাওঁ। গামখাৰু এয়া আহি আছো, তাকে পাওঁ নে নাই। এয়া গামখাৰু, কিলিপ আৰু ফুলি আৰু লগতে মেহেন্দি এটাও আনিলোঁ। তাকে আজি নাচিব আৰু। এয়া আমি মাৰ ঘৰ পালোঁহি, মাক লৈ যাম ফাংচনলৈ। আৰু দাদাহঁতৰ ঘৰত মাকো ভাত খাবলৈ নিমন্ত্ৰণ দিছে, সেইকাৰণে ইয়াত আজি ভাত নাখাওঁ, দাদাৰ ঘৰতহে ভাত খাম। এয়া আহি আৰু পুৰণা ঘৰ পাই গ'লোহি। ইয়াতে মই ডাঙৰ হৈছিলোঁ আগতে। এইটো আমাৰ পুৰণা ঘৰ। পাই গ'লো সেই পুৰণা ঘৰ। বা ওলাই আহিছে। গুণগুণ কিবা এটা কৈ দিয়া। বৰবৌ ওলাই আহিছে, বৰমা আমাৰ। এইজনী বৰমা, আৰু মিনি যাওঁ নামটো কৰে। আমাৰ এতিয়া ঘৰতে আছে বেলচনৰ এজনী বায়েক। কিবা এটা তোমাৰ নামটো কি? ৰাণীম। আমাৰ গুণগুণৰ নামটো কৈ দিব। তোমাৰ নামটো কৈ দিয়া, নামটো কৈ দিয়া, নামটো কৈ দিয়া। অথনি কি ক'লো ভালকে নুশুনিলে, আৱাজটো কম হৈ আছে। ওচৰতে বিহু ফাংচন হৈ আছে, সেইকাৰণে একোৱে শুনা নাই। এয়া আমাৰ ঘৰৰ পৰিয়াল। এয়া বৰমা, মা, বাহঁতো পোৱালীহঁতে পুৰা চিপছ খোৱাত ব্যস্ত। আমাৰ এয়া বায়েকক চিপছ নিদিয়ে, বায়েকে পুৰা খুজি আছে, সি দিবলৈ মন নাই। আৰু নিজে ইটো পিছত সিটো সোমোৱাই আছে পুৰা। তাই দুখত বহি আছে আমাৰ জীৱন। আমি আহি বিহু ফাংচন পালোহি, আৰু অলপ সময় পিছতে নিকিয়ে নাচিব। তাইৰ নাম এনাউন্স কৰিয়ে আছে, 15 নম্বৰত নাম পৰিছে। তাকে এতিয়া ষ্টাৰ্ট হৈ আছে, অলপ পিছত তাই নাচিব। এয়া আমাৰ গাঁৱৰ বিহু ফাংচন, চাওক আপোনালোকে।
নিষ্ঠা পাঠক আপোনালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ নিষ্ঠা পাঠক। তুমি যে নৃত্য কৰিলা গীতটি, তাৰ মাজতে আমি জয়মতীৰ নামটো শুনিছোঁ। জয়মতীৰ স্বামীৰ নামটো কি ক'ব পাৰিবানে? স্পিকাৰটো চাউণ্ড দিয়া। কোৱা। গদাপাণি। নমস্কাৰ, ধন্যবাদ।